তো হেল্ল' গাইজ ৱেলকাম টু মাই ছেকেণ্ড চেনেল হিমৰাজ ভাই ব্লগছ এণ্ড ভিলেজ লাইফষ্টাইল। মই এতিয়া গৈ আছোঁ কাপুৰপুৰী মন্দিৰ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু গাইজ ইফালেদি বহুত ধূলা চাওকচোন আপোনালোকে, ধূলা 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 একদম আজি পাউডাৰ চাইডে একো ধূলি হ'ব। तो गाइस मैंने बिना पैसा वाला पाउडर खा के मंदिर आ गया रे बाबा। तो ভিতৰ रुको মই এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক কি পাৰো দেখাবলৈ চেষ্টা কৰি যাম। তো গাইস আপোনালোকে মানুহ চাওক হে, মানুহ ইফালে দিগি মানুহ ইফালে দিগি মানুহ আৰু আপোনালোকক মন্দিৰৰ ফালে দেখুৱাই যাবলৈ চেষ্টা কৰিম। মানে মন্দিৰৰ ওচৰলৈ যাম এতিয়া মই বৰ্তমান এতিয়া মন্দিৰৰ ওচৰলৈ যাম আৰু আপোনালোকক দেখুৱাম। তো গাইস ইফালে দিগি বহুত মানুহে সেৱা গ্ৰহণ কৰিবলৈ লাইন পাতি আছে আৰু ইফালে দিগি বহুত মানুহ আহি আছে। তো গাইছ ইফালে ফটা চটা লৈ ল'লোঁ মন্দিৰৰ আৰু ইফালে এটা নদী আছে আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ মোৰ প্ৰথম চেনেল হিমৰাজ ডেন্সাৰ, সেইটো চেনেল ফাৰ্ষ্ট চেনেলটোত মই এটি ভিডিঅ' কৰিছিলোঁ আদিয়োগী বুলি, আৰু ইয়াত কাপুৰপুৰীত মই শ্বুটিং কৰিছিলোঁ আৰু এই নদীৰ কাষতো এটা শ্বুট লৈছিলোঁ। তো গাইছ এতিয়া মোক খবৰ বহি গ'লোঁ এফালে বাবুহঁতো আছে। মাইনাহঁত ভালে আকৌ পানী চানী দিছি বঢ়িয়াকে। रहा नहीं जाता, तड़प ही ऐसी है ना। তোমাৰ নামটো কি বাবু? সঞ্জন কলিতা। খবৰ ইয়াতে নেকি? থেংক ইউ। গাইছ ইফালে বাতি চাতি আহি গ'ল আৰু ইফালে চামুচ দিব আমাৰ এইফালৰ বাবুটো। বাবু তোমাৰ নামটো কি? ঠিকে আছিলে। তো গাইছ মোৰ পায়সটো মানে বহুত ফেভৰেট হয়, তাকো ইফালে ছোৱালীয়ে দিছে আৰু ফেভৰেট মিঠা হ'ব, সেইকাৰণে পায়সটো খাই দিলোঁ। আছে নে কি তই? দে ঠিকে আছে। গাইছ আমি ভোগ খালোঁ আৰু ভোগ গ্ৰহণ কৰি পেলাই এইফালে দিগি ভৰি ধুব আহিছোঁ, কিন্তু ভৰি ধুব মানুহৰ কি ভিৰ, মানুহৰ ধৰি মই ভৰি ধুব পৰা নাই। এইফালে দিগি কিবা কৰি ভৰিখন বাৰু থলোঁ। তো গাইছ এইফালে দিগি আৰু আয়তীসকলে নাম ধৰি আছে। তো গাইছ আপোনালোকক কওঁ যে কাপুৰপুৰী মন্দিৰৰ প্লেচটো বহুত ধুনীয়া। আপোনালোকে ইয়াত আহিলে দোকানো পাব আৰু দোকানত ধূপ চাকি আৰু শলা সূতা বা কিবা কিবি আপোনালোকে পূজাৰ কাৰণে কিনিব পাৰিব। আজি পূজাৰ কাৰণে বেছিকৈ দোকান বহিছে ইয়াত। তো গাইছ তেতিয়া বহুত ভিৰ আছিল মানুহৰ, সেইবাবে মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ। এতিয়া বঢ়িয়া ধুনীয়াকৈ দেখুৱাইছোঁ আপোনালোকক। এয়া সকলোৱে আশীৰ্বাদ লৈছে। কাপুৰপুৰীত আৰু এখন থান আছে, মানে নদীৰ কাষতে থান আছে আৰু এইখন থান হ'ল। আৰু এইখন থানৰ আগলৈ মই বাৰু থানখন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰি যাম আগলৈ যায়, কিন্তু মানুহৰ যিহে ভিৰ থানখনৰ ভিতৰলৈ মই সোমাই যাব পাৰোঁ ন ঠিক নাই, কিন্তু আপোনালোকক ভালদৰে দেখুৱাই যাবলৈ চেষ্টা কৰিম। ইফালে দি চেল্ফি উঠি আছে মাইনাহঁতে আৰু এইফালত দি যাওঁ, এইফালত দি সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰি আছে। তো গাইছ আপোনালোকে এইফালে চাওক, সেই বাইক চাইকেল পূৰা থৈ দিছে আৰু এইফালে দেখি চাওক সকলো মানুহ আহি আছে। ডেছক্ৰিপশ্যনত এটি চেনেলৰ লিংক দিয়া আছে, মানে মোৰ ফাৰ্ষ্ট চেনেল ডেন্সৰ চেনেল, সেই চেনেলটো চাব আপোনালোকে। আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ কৈছোঁ বাই বাই, জয় আই অসম।